হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ফাকুৱা ৰঙৰ উৎসৱ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই হোলী উৎসৱ উদযাপন কৰা হৈ আছে আৰু তাহানি দিনৰ পৰাই আমাৰ অসমতো কিন্তু হোলী উৎসৱ পালন কৰা হৈ আছে। গতিকে মহাপুৰুষ গুৰুজনে পোনপ্ৰথমে যেতিয়া তেওঁ তীৰ্থ ভ্ৰমণ কৰি আহিছিল বৰদোৱাত, তেওঁ হোলী এই উৎসৱটো পালন কৰিছিল। তাৰ পাছত বিভিন্ন ঠাইত যেনে বৰদোৱা বৰপেটা বা বিভিন্ন ঠাইত এই হোলী উৎসৱটো প্ৰচলন হোৱা দেখা যায় বুলি শুনা পাইছোঁ বা দেখি আহিছোঁ। গতিকে এটা খুব ভাল লগা উৎসৱ, ফাগুন মাহৰ এই মন উতনোৱা কৰা বতৰত এটা ভাল লগা প্ৰাণৰ উৎসৱ, ৰঙৰ উৎসৱ, সেয়া হ'ল হোলী। গতিকে এই হোলী আমি সকলোৱে খেলিব লাগে আপোনজনৰ লগত, নিজৰ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত। আৰু এই হোলী উৎসৱে আমাৰ মাজলৈ সুখ শান্তি সমৃদ্ধি কৰি আনে বুলি মই ভাবোঁ। কিয় ভাবোঁ জানেনে? এইটো এটা ভাতৃত্ববোধৰ চিন, এটা ঐক্যবদ্ধতাৰ চিন। জাতি মাতি ভেটিৰ কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ যিহেতু ভাৰতীয় সংবিধানত ইয়াতে জাতি ভেদ বা ধৰ্ম বৰ্ণ ভাষাৰ কোনো ধৰণৰ উৎপৃষ্টতা নাই। সকলো আমি এক ভাৰতীয়। গতিকে সকলোৱে আমি আমাৰ উৎসৱ পালন কৰাটো উচিত আৰু আমি পালন কৰিও আহিছোঁ আগৰ পৰাই। গতিকে এই হোলী উৎসৱটি আপোনালোক সকলোৱে উদযাপন কৰি আছে বুলি মই ভাবিছোঁ। গতিকে কাৰো যাতে কোনো অপকাৰ নহয়, কাৰো যাতে কোনো ধৰণে অনিষ্ট নহয়, আপোনালোক সকলোৱে মিলিজুলি এই হোলী উৎসৱটো পালন কৰক, ৰং খেলক, ফাকুৱা খেলক, আবিৰ লগাওক। আবিৰে আমাৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰি বুলি মই শুনিছোঁ ডাঙৰসকলৰ পৰা। যদিও চাইণ্টিফিকেলি বৈজ্ঞানিক ভিত্তিত মই বিভিন্ন ধৰণৰ কথা বতৰাবিলাক নাজানো, কিন্তু সেই আবিৰে আমাৰ ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে বা সৰু আই এইবিলাকৰ ক্ষেত্ৰত গাত ওলালে আবিৰে বিভিন্ন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিছুমান সহায় কৰে বুলি মই শুনিছোঁ। গতিকে আবিৰ আমাৰ ছালৰ কাৰণে বহুত ভাল বুলি শুনি আহিছোঁ আৰু সেইকাৰণে আপোনালোককো কৈছোঁ যে আপোনালোকেও আবিৰ ব্যৱহাৰ কৰিব পাৰে, আবিৰেৰে খেলক। কিন্তু আপোনালোকে পৰাপক্ষত কেমিকেল যিবিলাক ৰং আছে সেইবিলাক ইউজ নকৰিব, কাৰণ আজিকালি বহুত ক্ষতি হোৱা দেখা যায় এই ৰঙৰ ফলত। গতিকে সেইখিনি আপোনালোকে পৰাপক্ষত এভইড কৰিব, কাৰণ ৰং চং খেলাৰ পাছত যদি কিবা এটা অনিষ্ট হ'ব লগা হয় বা অপকাৰ হ'ব লগা হয়, বিভিন্ন ধৰণৰ ৰোগে যদি দেখা দিয়ে, বহুতখিনি তেতিয়া বেয়া হৈ যাব। গতিকে আপোনালোকে পৰাপক্ষত খুব সচেতনভাৱে সজাগ হৈ এই হোলী উৎসৱটো পালন কৰক, ৰং খেলক, যিহেতু আনন্দৰ উৎসৱ ফাকুৱা। গতিকে মন খুলি এই প্ৰাণৰ উৎসৱটোক আপোনালোকে উদযাপন কৰক। মই অলপ চলপ ৰং লগালোঁ, ৰং খেলিলোঁ। গতিকে আপোনালোকেও এইখিনি কৰিব বুলি মই আশা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি আপোনালোকৰ খবৰ মই একেবাৰে শেষত লৈছোঁ। গতিকে এয়াই হোলীৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনজনৰ লগত হোলী উৎসৱ চেলিব্ৰেট কৰক, পালন কৰক, আপোনালোকে উদযাপন কৰক। আৰু বিভিন্ন ঠাইত হোলী উৎসৱ পালন কৰা হৈ আছে। গতিকে মই যদি ক'ৰবাত যাওঁ, গতিকে আপোনালোককো ভিডিঅ'ৰ জৰিয়তে নিশ্চয় দেখুৱাম। গতিকে আজিলৈ আহিছোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। ধন্যবাদ।